আজি আমি এই ভিডিঅ'ত ল'ৰাসকলৰ এনেকুৱা 7টা সত্য কথাৰ বিষয়ে ক'ম যিকেইটা হয়তো আপোনালোকে বহুত সংখ্যক ল'ৰাই নাজানে। তেনেহ'লে আহক দেৰি নকৰি আমি এইকেইটা কথা জানি লওঁ। বহুতে কয় ল'ৰাসকলে নেকান্দে বুলি, কিন্তু এনেকুৱা নহয়। ল'ৰাসকলৰো ইমোচন আৰু ফিলিং আছে, কিন্তু ল'ৰাসকলে কাকো নেদেখুৱায়, না কাৰোবাক কয়। ফিলিংবোৰ নিজৰ মাজতেই দবাই থৈ দিয়ে। ল'ৰাসকলে সকলোৰে প্ৰব্লেমবোৰ শুনে যিমান দূৰ সম্ভৱ আৰু মানুহক সহায় কৰে। মানুহক জাজ কম কৰে আৰু শুনে বেছি। ল'ৰাসকলে নিজৰ মা দেউতা, ভাই ভনী, বন্ধু আৰু জীৱন সংগীৰ কাৰণে বহুত কিবা কিবি কৰিব বিচাৰে আৰু বহুত কিবা কিবি দায়িত্ব থাকে। এই কাৰণেই ল'ৰাসকলে বহুত কিবা কিবি হেৰুৱাব লগা হয়। প্ৰত্যেক ল'ৰাই ছোৱালীৰ সৈতে ফ্লাৰ্ট আৰু হুকআপ কৰিব নিবিচাৰে। কিছুমানে সঁচা ভাল পোৱাত সদায় লগত থকাহে বিশ্বাস কৰে। যিকোনো পৰিস্থিতিত যদি কাৰোবাৰ কথাত খং কৰি যায় তেনেহ'লে সেইটোৰ বিষয়ে কাকো নকয় বা ছ'চিয়েল মিডিয়াত কোনো পোষ্ট নকৰে। তেওঁলোকে বাছ মনে মনে সহ্য কৰি থাকে। ল'ৰাসকলে কিবা শিকিবলৈ বহুত বেছি উৎসাহিত হৈ থাকে। ল'ৰাসকলে বহুত জলদি নিজৰ মনৰ কথা আনৰ আগত শ্বেয়াৰ নকৰে। যদি আপোনাৰ আগত শ্বেয়াৰ কৰিছে তেনেহ'লে জানি ল'ব যেন আপুনি তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ল'ৰাসকলে এনেকুৱা দেখুৱায় যেন তেওঁলোকৰ একোৰে চিন্তা নাই, কিন্তু যোনে তেওঁলোকৰ লগত থাকে সিহঁতে বুজিব পাৰে যে তেওঁলোক কেনেকুৱা। তেওঁলোকে আপোনাক নোকোৱাকৈ এনেকুৱা কিছুমান কাম কৰি দিব যিবোৰ কৰাৰ কোনো আশাই নাথাকে। কেয়াৰ নেদেখুৱাকৈ কেয়াৰ কৰাত বিশ্বাস কৰে। যদি এইকেইটা কথা আপোনালোকৰ জানি ভাল লাগিলে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভাল ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবলৈ। তেনেহ'লে আজিলৈ ইমানেই। ভালে থাকক আৰু আনকো ভালে ৰাখক।